এতিয়া বুজি পালি পালোঁ কি পালি বুজি তাকে তোক কি বুজি পালি আপুনি যি কৈছিল মই কি কৈছিলোঁ অঁ সেইটো আপুনিহে জানিব আপুনি কি কৈছিল চুপতি পাইছ বেটাই টিকা লাল কৰি দিম ছাৰ চাওক মোৰ দেৰি হৈছে মোক যাবলৈ দিয়ক লাইচেঞ্চ দেখা নাই এতিয়া দে টকা 500 দে টকা 500 দে কিন্তু কিয় লাইচেঞ্চ নথকাকৈ বাইক চলাইছ ফাইন কোনে দিব তোৰ বাপেৰে দে অ'কে ছাৰ মোক এটা কথা কওকচোন এই যে লাইচেঞ্চ এই লাইচেঞ্চবোৰ মানুহক কিয় দিয়ে বাৰু তোৰ লাইচেঞ্চ হৈছে এখন প্ৰমাণ পত্ৰ যে সেই ব্যক্তিজনে বাইকখন বা গাড়ীখন খুব ধুনীয়াকৈ চলাব পাৰে সেইখন এখন প্ৰমাণ পত্ৰ সেইটো কাৰণে দিয়ে লাইচেঞ্চ এতিয়া যদি মই বাইক চলাব নেজানিলোহেঁতেন ঘৰৰ পৰা ইয়ালৈকে কেনেকৈ চলাই আহিলোঁ আচলতে মোৰ নিচিনা মানুহক লাইচেঞ্চৰ কোনো প্ৰয়োজনেই নাই ছাৰ মই খুব ভালদৰে বাইক চলাব জানো কৈছোঁ ন মই বহুত ধুনীয়া বাইক চলাওঁ এতিয়া মোক যাবলৈ দিয়ক কথাটোতো মিছাও নহয় হেলমেট কিয় পিন্ধা নাই তই অঁ হেলমেট আকৌ কিয় লাগে দুৰ্ঘটনা হ'লে হ'লেই ছাৰ এইখন বাইক কিনা মোৰ 3 বছৰ হ'ল আজিলৈকে দুৰ্ঘটনাৰ দ এটাও হৈ পোৱা নাই আৰু ভৱিষ্যতেও নহয় মই খুব ভাল বাইক চলাওঁ ছাৰ মোৰ এক্সিডেণ্ট হ'বই নোৱাৰে সেইকাৰণে হেলমেটৰ মোৰ কোনো প্ৰয়োজনেই নাই দৰকাৰেই নাই হেলমেট মোৰ ভাগৰ এইটো একেবাৰে নোৱাৰি দেখোন সেইবোৰ বাদ দে তই টকা 500 দে আৰু যা নাই ছাৰ নাই মানে নাই দে বাপেৰৰ মোবাইল নাম্বাৰ দে নাই নিদিওঁ কিয় দেউতাই যোনটো মানুহৰ লগত কথা নেপাতে হ'ব মাৰ মোবাইল নাম্বাৰটোকে দে মা মোবাইলেই নাই কিন্তু আপুনি ইমান ধৰিছে যেতিয়া আপোনাক কিন্তু মোৰ ঘৰত নি লোকেল কুকুৰা মাংসৰে ভাত এসাঁজ কিন্তু খুৱাই আনিব পাৰোঁ হ'ব আৰু দে নাই মোমাইতকৈ মাংস ভাতে ভাল ব'ল কেনি যাব লাগে কিন্তু এটা কথা ছাৰ আকৌ কি হ'ল মই মানে এই যা তাৰ মানুহবোৰ যদি মোৰ লগত লৈ যাওঁ আমাৰ মায়ে বৰ বেয়াকৈ গালি পাৰে বুজি পাইছেনে বিৰাট লেতেৰাকৈ গালি পাৰে নাই মানে তই বেছি দিব নালাগে মোক টকা 200 দে আৰু যা ছাৰ আপুনি চাব পাৰে মোৰ ওচৰত 1 টকাও নাই ছাৰ কিন্তু আজি মই আপোনাক টকাতকৈ বহুত ওপৰৰ বস্তু এটা দি দিম বহুত মূল্যৱান বস্তু এটা দি দিম যিটো ভেলু টকাতকৈ বহুত বেছি টকাতকৈ মূল্যৱান আৰু কিয় সন্মান ৰেচপেক্ট সন্মান বুজাব লাগিব ছাৰ চাওক আপুনি মোক বাদ দি বেলেগ যদি কাৰোবাকো বিচাৰে আপুনি টকা পইচা পাই যাব 500 নালাগে আপুনি 1000 টকা পাই যাব কিন্তু সন্মান আপুনি ক'ত পাব আপুনি গোটেই লখিমপুৰখন ঘূৰকচোন 100 গ্ৰামমান যদি সন্মান আপুনি কোনোবা এখন দোকানত পায় মোক ক'ব আপুনি এইবিলাক টকা পইচা এইবিলাক হৈছে মানুহৰ হাতৰ মলি টকা পইচা হৈছে মানুহৰ হাতৰ মলি কিন্তু সন্মানটো আপুনি ছাৰ ক'তো বিচাৰি নাপায় মই লিখি দিম ছাৰ ক'তো নাপায় আপুনি কথাটো অৱশ্যে মিছা নহয় দে কি দিয় দে সোনকালে দে খৰচ এটা আছে কিহৰ খৰচ মই আৰু এইহেন মূল্যৱান সন্মানকণ আপোনাক এনেই দিমনে বৰ খেলি মেলিখন লগাই থাকিব জানো কিমান দিব লাগিব এনেইতো মই বেলেগৰ পৰা 1000 টকাকৈ লওঁ আপুনি 500 টকা দিলেই হ'ব এইটো ল থেংক ইউ ছাৰ আপুনি ৰেডি নে ছাৰ ৰেডি আহিছোঁ ছাৰ সন্মানটো মেইন ছাৰ শইকীয়া দিয়ক আজি কালেকশ্যন ছাৰ টকা পইচা কি বস্তু সন্মানটোহে মেইন ন হোৱাট ৰাবিছ
নহয় ছাৰ সন্মানটো মেইন ছাৰ টকা পইচা আপোনাৰ হাতৰ মলি আজি আছে কাইলৈ নাই কিন্তু সন্মানটো হোৱাট ননচেঞ্চ সন্মানটো কি ফাল্টু কথা ক'ব আহিছে আপুনি মূৰ্খ নেকি আপুনি সন্মানটো হাতৰ মলিটো ঘৈণীয়েক দি পুহিব নেকি এইবিলাক বস্তু নহয় ছাৰ ফাল্টু কাম কৰিবলৈ আহিছে হেৰি আপোনাৰ চাকৰি কৰিবলৈ মন আছে নাই যদি চাকৰি কৰিবলৈ মন নাই কৈ দিয়ক মই এতিয়াই আপোনাক ছাছপেণ্ড কৰি দিম ননচেঞ্চ